ভাৰতীয় সংস্কৃতিৰ এনে কেতবোৰ নীতি নিয়ম যিবোৰ বিষয়ে আমাৰ সাম্যক জ্ঞান নাথাকে, কিন্তু আমাৰ সকলোৰে জীৱনত এনেকুৱা সময় এদিন আহে যিদিনাখন আমি আগতে নজনা বহু কথা নতুনকৈ শিকিব লগা হয়। হিন্দু ধৰ্মত জন্ম লোৱা প্ৰত্যেক ব্যক্তিয়ে গোটেই জীৱনকালত 16টা সংস্কাৰৰ বিষয়ে শাস্ত্ৰত উল্লেখ আছে। আৰু এই 16টা সংস্কাৰে অৰ্থাৎ 16 নম্বৰ সংস্কাৰ হ'ল দাহ সংস্কাৰ। সেয়েহে ইয়াক অন্তিম সংস্কাৰ বুলিও কোৱা হয়। আজি আমি কথা পাতিম এই অন্তিম সংস্কাৰৰ এনে কিছুমান নিয়মবোৰ যিবোৰ আমাৰ বাবে জনাৰ বিষয়ে অতি প্ৰয়োজন হয়, আৰু এই নিয়মসমূহ যিমানে শাস্ত্ৰসন্মত সিমানে বিজ্ঞানসন্মতও হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনালোঁ মোৰ চেনেললৈ। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ভিডিঅ'টিৰ তলত যি ৰেড কালাৰ ছাবস্ক্ৰাইব বাটন আছে প্ৰেছ কৰিব। আৰু যদি আপোনালোকক মোৰ ভিডিঅ'টি ভাল লাগে তেন্তে এটা লাইক কৰিব। আহক এতিয়া আমি ভিডিঅ'ৰ মাজলৈ যাওঁ। বন্ধু বান্ধৱীসকল, হিন্দু ধৰ্মত কোনো ব্যক্তিৰ মৃত্যুৰ পিছত তেওঁৰ পাৰ্থিৱ শৰীৰটো শীঘ্ৰে দাহ সংস্কাৰ কৰা বিধান কৰা আছে। কাৰণ এনে কৰিলে পাৰ্থিৱ শৰীৰৰ সকলো যিটো সমা সেইটো প্ৰকৃতিৰ লগত বিলীন হৈ যায়, আৰু ফলতো মৃত শৰীৰৰ বিভিন্ন পৰভক্ষী সৰু সৰু কীট পতংগ বা ল'বলৈ স্থান নাপায়, আৰু সেই স্থানৰ পৰিৱেশত কোনো ধৰণৰ জাৰ্ম ইনফেকশ্যন আদিও নহয়, আৰু ফলতো পৰিৱেশ স্বচ্ছ হৈ থাকে, অৰ্থাৎ ভাল হৈ থাকে। আৰু দাহ সংস্কাৰৰ পিছত বাচি যোৱা অৱশিষ্ট মৃতকৰ পৰিয়ালৰ লোকে গংগা বা কোনো পবিত্ৰ নদী বিসৰ্জন দিলে মৃতকৰ আত্মাৰ বাবে পুনৰ জনমৰ যিটো বাট মুকলি হৈ যায়, আৰু নিজেও পুণ্য অৰ্জন কৰে বা অৰ্জন কৰিবলৈ সক্ষম হয়। চিতাত মৃতদেহ দক্ষিণমুৱাকৈ কিয় ৰখা হয়? চিতাৰ মৃতদেহ সদায় দক্ষিণমুৱাকৈ ৰখা হয় কাৰণ শাস্ত্ৰত উল্লেখ আছে যে মৰণাসন্ন ব্যক্তিৰ উত্তৰমুৱাকৈ আৰু মৃত্যুৰ পিছত দক্ষিণমুৱাকৈ ৰাখিব লাগে। এনে কৰিলে কি হয়, কোনো ব্যক্তিৰ যদি প্ৰাণবায়ু বাহিৰ হোৱাত কষ্ট হয়, উত্তৰ ফালে মূৰ কৰি ৰাখিলে যিটো গ্ৰেভিটেশ্যনেল যিটো ফ'ৰ্চৰ পৰা মুক্ত হয় প্ৰাণবায়ু সোনকালে বাহিৰ হৈ যায়। আৰু মৃত্যুৰ পিছত পাৰ্থিৱ শৰীৰৰ দক্ষিণ ফালে মূৰ কৰি ৰখা হয়, কাৰণ দক্ষিণ দিশ হ'ল শাস্ত্ৰ অনুসাৰে যমৰ দিশ। গতিকে এনে কৰিলে পাৰ্থিৱ শৰীৰক মৃত্যুৰ পিছত দেৱতাৰ যিটো সমৰ্পণ কৰা যায় বা কৰা হয়। এতিয়া আমি জানিম দাহ সংস্কাৰৰ আগত মৃতকৰ প্ৰদক্ষিণা কিয় কৰা হয়। দাহ সংস্কাৰৰ সময়ত আপোনালোকে দেখে যে সংস্কাৰ কৰিব লগা ব্যক্তিয়ে এটা যিটো ফুটা মাটিৰ পাত্ৰ পানী লৈ মৃতকৰ যিটো পৰিদক্ষিণা কৰে, আৰু তাৰপিছত সেই পাত্ৰটো পিছলৈ ঘূৰি নোচোৱাকৈ পেলাই দিয়া হয়। এই কাৰ্য মৃতকৰ আত্মাৰ নিজৰ শৰীৰৰ প্ৰতি যিটো মোহ, সেই মোহটো ভংগ কৰাত সহায় কৰে। সেইকাৰণে দাহ সংস্কাৰৰ আগত মৃতকৰ প্ৰদক্ষিণা কৰা হয়। কিয় কৰিব লাগে পিণ্ডদান? এইকাৰণে কৰিব লাগে পিণ্ডদান। অন্তিম সংস্কাৰৰ পিছত মৃতকৰ যিটো আত্মীয় পুৰুষৰ সদস্যসকলৰ মুণ্ডনৰ প্ৰথাৰ জৰিয়তে মৃতকৰ আত্মাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ লগতে 13 দিনৰ দিনা পিণ্ডদান কৰে, আৰু এনে কৰিলে মৃতকৰ আত্মাই শান্তি পায় আৰু মুক্তি লাভ কৰে বুলি শাস্ত্ৰত উল্লেখ আছে। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিলে অন্তিম সংস্কাৰৰ কিছুমান নিয়ম। যদি আপোনালোকক মোৰ এই ভিডিঅ'টি বা জানকাৰী ভাল লাগিছে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব, লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লগতে মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল মোৰ ভিডিঅ'টি, বা আগলৈ কিবা জানিব বিচাৰিছে এনেকুৱা টপিকত আপোনালোকে মোক কমেণ্ট কৰি জনাব। ঠিক আছে, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰ ওচৰত থকা নটিফিকেশ্যনৰ বেলখন প্ৰেছ কৰি দিব, কাৰণ আপোনালোকে যদি নটিফিকেশ্যনৰ বেলখন প্ৰেছ কৰে তেন্তে মই আগলৈ এনেকুৱা টপিকত ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে নটিফিকেশ্যন পাই যাব। ঠিক আছে, ধন্যবাদ।